নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী ছাত্ৰ-ছাত্ৰীসকলৰ বাবে লৈ আহিছে এটা খুব গুৰুত্বপূৰ্ণ খবৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে 2022 বৰ্ষত মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী চূড়ান্ত বৰ্ষ অৰ্থাৎ ফাইনাল পৰীক্ষা দিব সেইসকল ছাত্ৰ-ছাত্ৰীৰ বাবে অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে এটা নোটিছ অৰ্থাৎ জাননী জাৰি আৰু এই নতুন জাননীত উল্লেখ কৰি কয় যে যিসকল ছাত্ৰ-ছাত্ৰী মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা দিব সেইসকল ছাত্ৰ-ছাত্ৰীক ভেকচিন প্ৰদান কৰিহে পৰীক্ষা লোৱা হ'ব বুলি শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে উল্লেখ কৰিছে আৰু লগতে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে কয় যে এইবাৰ 2022 বৰ্ষত মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা অনুষ্ঠিত হ'ব বুলি তেওঁ বিশদ ঘোষণা কৰিছে গতিকে ছাত্ৰ-ছাত্ৰীসকল অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে আৰু কি কথা উল্লেখ কৰিছে সকলোবোৰ জানিবলৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ অতি মনোযোগেৰে চাই যাব আৰু যদি এই চেনেলটোত নতুন আহিছে তেন্তে সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ যিসকল ছাত্ৰ-ছাত্ৰীয়ে 2022 বৰ্ষত মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ্থীৰ বাবে এটা ডাঙৰ ঘোষণা কৰিছে অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ্থীৰ বাবে এটা ডাঙৰ ঘোষণা কৰিছে অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে তেওঁ কৈছে যে মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ্থীৰ বাবে এটা বিশদ ঘোষণা পৰীক্ষাৰ্থীৰ বাবে সাজু হৈছে শিক্ষা বিভাগ পৰীক্ষাৰ বাবে সাজু হৈছে শিক্ষা বিভাগ এইবাৰ অনুষ্ঠিত হ'বই বুলি মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষা অনুষ্ঠিত হ'বই বুলি অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে ঘোষণা কৰিছে 2022 বৰ্ষত এইবাৰ অনুষ্ঠিত হ'বই বুলি মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষা দিয়াত অসুবিধাৰ সন্মুখীন হয় ছাত্ৰ-ছাত্ৰী বুলি উল্লেখ কৰিছে পৰীক্ষা দিয়াত অসুবিধাৰ সন্মুখীন হয় ছাত্ৰ-ছাত্ৰীসকল এই মুহূৰ্তত জনাইছে এটা গুৰুত্বপূৰ্ণ খবৰ মেট্ৰিক পৰীক্ষাৰ্থীৰ সময়সূচী ঘোষণা কৰা হ'ল শীঘ্ৰেই প্ৰকাশ পাব এইচএছ পৰীক্ষাৰ সময়সূচী শীঘ্ৰেই প্ৰকাশ পাব এইচএছ পৰীক্ষাৰ সময়সূচী আৰু লগতে কৈছে যে সকলো ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা হ'ব ভেকচিন সকলো ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা হ'ব ভেকচিন এই কথা তেওঁ উল্লেখ কৰিছে যে সকলো ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা হ'ব ভেকচিন লগতে ASSLC আৰু ASS পৰীক্ষাক লৈ বিশদ ঘোষণা শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ ASSLC আৰু ASS পৰীক্ষাৰ শিক্ষাৰ্থীক লৈ বিশদ ঘোষণা অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ্থীৰ বাবে এক বিশেষ ঘোষণা কৰিছে অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু তেওঁ কয় যে এইবাৰ অনুষ্ঠিত হ'বই মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষা এইবাৰ অনুষ্ঠিত হ'বই বুলি মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষা বুলি তেওঁ উল্লেখ কৰিছে আৰু কয় যে সকলো ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা হ'ব ভেকচিন শীঘ্ৰেই প্ৰকাশ পাব এইচএছ পৰীক্ষাৰ সময়সূচী